পিটিচি আৰু বিটিআৰৰ ইয়াৰ পাৰ্থক্যটো আপুনি অলপ বহলাই ক'লে বেছি ভাল। আজি বিটিআৰ মানুহে একৰ্ড বুলি চুক্তি বুলি মানুহে প্ৰচাৰ কৰি আছে, কিন্তু তাত লিখিত অৱস্থাত আছে যে এইটো মেনেজমেণ্ট অফ এগ্ৰিমেণ্ট, এইটো একৰ্ড নহয়। গতিকে ইয়াত যিখিনি হৈছে সেয়া সংবিধানৰ ভিতৰত, বাহিৰৰ পৰা নহয়, যাৰ কাৰণে বিটিআৰ চুক্তি কৰোঁতে কোনো সংবিধান এমেণ্ডমেণ্ট কৰিবলগীয়া হোৱা নাই। যদি হ'লেহেঁতেন, একৰ্ড হ'লেহেঁতেন, তেতিয়াহ'লে সংবিধান এমেণ্ডমেণ্ট কৰাৰ কাৰণে এছেম্বলিৰ কেবিনেট এপ্ৰুভেল আৰু পাৰ্লিয়ামেণ্টৰ কেবিনেট এপ্ৰুভেল লাগিলেহেঁতেন, কিন্তু সেইটো প্ৰয়োজন হোৱা নাই কাৰণে সংবিধান এমেণ্ডমেণ্ট কৰিবলগীয়া হোৱা নাই, যিহেতু সংবিধানৰ গণ্ডিতেই এগ্ৰিমেণ্টটো হৈছে। আনফালেদি বিটিচি হ'ল এটা একৰ্ড। বিটিচি একৰ্ডত এছেম্বলিৰ এপ্ৰুভেল, কেবিনেটৰ এপ্ৰুভেল আৰু পাৰ্লিয়ামেণ্টৰ কেবিনেটৰ এপ্ৰুভেল আছে। গতিকে য'ত সংবিধান এমেণ্ডমেণ্ট কৰি একৰ্ড কৰা হৈছে তাক আইনেও বাতিল কৰিব নোৱাৰে, যদি সংবিধান এমেণ্ডমেণ্ট কৰি আকৌ সেইটো বাতিল কৰা নহয়। গতিকে বিটিচি বাতিল কৰাটো ইমান সহজ কথা নহয় বা ধেমেলীয়া কথাও নহয়, এইটো আইনগত সিদ্ধ। আনফালেদি বিটিআৰটো হৈছে সাংবিধানিকভাৱে নহয়, এইটো সংবিধানৰ গণ্ডিত থাকি আমি কিছুমান বস্তু অতিৰিক্তভাৱে বিচাৰিছোঁ, সেইটোহে কথা। গতিকে আমি যিখিনি পাইছোঁ বিটিআৰ চুক্তি মতে বা এগ্ৰিমেণ্ট মতে, তাৰ কাৰণে ইমানখিনি আয়োজন কৰা দৰকাৰেই নাছিল। আৰু গণ্ডিৰ মাজত যদি আমি বাজেট আদায় কৰিব পাৰোঁ, তাৰ দ্বাৰাই এইখিনি কাম, এতিয়া যিখিনি কাম কৰিবলৈ লৈছে এইখিনি কাম আমি এনেও কৰিব পাৰিলোহেঁতেন। গতিকে এইটো এটা গিমিক, কোনো মানে কৃতকাৰ্যতা হোৱাৰ ইয়াতে কোনো সম্ভাৱনাই নাই। গতিকে যিবিলাক মানুহে বিটিআৰক লৈ উৎসাহ উদ্দীপনা বা এই দেখুৱাই আছে, তেওঁলোকে জনা উচিত যে ইয়াৰ দ্বাৰা তেওঁলোকে একো নতুনত্ব আনিব নোৱাৰে। আৰু বিটিচিৰ আণ্ডাৰতেই যিখিনি বাজেট পাইছে, তাৰ দ্বাৰাই বৰ্তমানলৈকে বিটিএডিত যিখিনি উন্নতি হৈছে সঁচাকৈ এইটো উল্লেখনীয়। কাৰণ বহুত ভিতৰুৱা অঞ্চলত য'ত আমি আগতে চাইকেল চলাব নোৱাৰিছিলোঁ, আমি নিজেই ভিতৰত সোমাওঁতে শাকৰ ওপৰেদি চাইকেল কান্ধত লৈ ঘূৰিছিলোঁ, কিন্তু এতিয়া তাত কংক্ৰিট ব্ৰিজ হৈছে, সেয়া একমাত্ৰ বিটিএডিৰ অৰিহণাত। বিটিচি গভমেণ্টে বিপিএফে বিটিচি শাসন কৰি আছে আৰু তেওঁলোকৰ গণ্ডিতেই এইবিলাক কাম হৈ আছে। এনেকি বাহিৰত গৈ যাতে আমাৰ বিটিচিৰ মানুহ আলাই আঠনি নহয়, তাৰ কাৰণে প্ৰত্যেকটা কেপিটেলত আৰু মুখ্য চহৰত গেষ্ট হাউচ বনোৱা হৈছে। অসমতো বহুত গেষ্ট হাউচ কৰিছে, অকল এটা নহয়, অকল গুৱাহাটীত নহয়, ইভেন বৰপেটা ৰোডতো আছে, হাউলিত আছে। তেনেকুৱাকৈ মানে জেগাই জেগাই গেষ্ট হাউচ বনাই পেলাই মানুহ ভ্ৰমণ কৰোঁতে যাতে বিপদত পৰিলে আশ্ৰয় পায়, তাৰ কাৰণেও ব্যৱস্থা কৰা হৈছে, সংস্থাপন কৰা হৈছে। গতিকে নতুন যিবিলাক মানে নতুন দল গঠন কৰি ইয়াতে কাম কৰিম বুলি আহিছে বা ভাবিছে, তেওঁলোকৰ হাতত নতুন একো আঁচনি নাই বুলি ক'ব পাৰি। তাৰ প্ৰমাণটো হ'ল বিটিআৰ এগ্ৰিমেণ্ট। বিটিচি পৰিষদীয় নিৰ্বাচনত পিপিএফ দলে কিমানখন আসন পাব বুলি আপোনালোকে ধাৰণা কৰি আছে? আমি এতিয়া বিটিআৰ এগ্ৰিমেণ্টটো চুক্তি বুলি প্ৰচাৰ কৰাৰ কাৰণে বহুতো মানুহ ইফালে আৱেগত মানে ভাহি আছিলে, কিন্তু লাহে লাহে মানুহে সকলোৱে বুজি পালে যে বিটিআৰ বুলি নতুনত্ব একো নাই, বৰঞ্চ তাত ক্ষতিহে আছে। এনেকৈ ইভেন আমাৰ বিত্তমন্ত্ৰী বা হেল্থ মিনিষ্টাৰ হিমন্ত বিশ্ব দেৱে কৈছে যে 3খন গাঁও কৰ্তন যাব, কিন্তু কিমানখন গাঁও আহিব তাৰ কোনো হিচাপ নাই, কৰ্তন যোৱাৰহে কথা কৈছে। গতিকে মানুহ এতিয়া সকলোবিলাক বুজি পাইছে, যাৰ ফলত বিপিএফৰ ফালে নতুনকৈ আগবাঢ়ি আহিছে আৰু আমি 25খন বা তাৰ ওপৰত চিট পাম বুলি আশা কৰিছোঁ আৰু চৰকাৰ গঠন আমি কৰিম, এয়া নিশ্চিত। যি
প্ৰবল বানপানীৰ ঢেউ মানে প্ৰবল বানপানীৰ সৃষ্টি হৈ আছে এই অঞ্চলবোৰত ক্ষয়ক্ষতি হৈ আছে তো এই ক্ষেত্ৰত আমাৰ মানে কি BPF চৰকাৰ নাই PTCত তো ৰাজ্যপালৰ শাসনত আছে এই ক্ষেত্ৰত আপোনালোকৰ কেনেকুৱা চাওক এতিয়া আমি শাসনত নাথাকিলেও যিমানখিনি বানপানী হৈছে মই নিজেও মানে দক্ষিণ বিজনীত গৈছোঁ য'ত আইনদীয়ে মানে বিশেষভাৱে সাংঘাতিক ধৰণে ক্ষতি কৰিছে ইফালে মাজৰাবাৰী সেইটো অঞ্চলতো ক্ষতি কৰিছে আৰু তাত BPFৰ মানুহবিলাকে গৈ গৈ সাহায্য প্ৰদান কৰিছে কিন্তু যিহেতু আমি শাসকীয় অৱস্থাত নাই কিন্তু শাসকীয় অৱস্থাত আছে ৰাজ্যপাল কিন্তু তেওঁৰ দেখা দেখি নাই আৰু এইটো আমি দেখিবলৈ পাইছোঁ যে মাজৰাবাৰীত যেতিয়া আমাৰ মন্ত্ৰীবৰ চন্দন ব্ৰহ্ম ডাঙৰীয়া আৰু অন্যান্য BPF কৰ্মীবিলাকে তাত গৈ হাজিৰ হ'ল আৰু মানুহখিনিক ৰিলিফ কেম্প বনাই খাদ্য সামগ্ৰী ইত্যাদি যোগান ধৰিলে আমি ক'ব লাগিব সেইটো দেখি পেলাই মিডিয়াত দেখি পেলাই ৰাজ্যপালে লাজত এবাৰ আহিবলগীয়া হৈছে কিন্তু আগৰে পৰা তেওঁ অহাৰ কোনো প্লেনিং নাছিলে কিন্তু তথাপিতো আমাৰ যিহেতু ভূটানত কৰিছি বান আছে যাৰ কাৰণে সেই পানীবিলাকে আহি আমাৰ ইয়াত যথেষ্ট বানপানী কৰে আৰু কৰিছে লগতে আমাৰ যথেষ্ট ক্ষয়ক্ষতি হৈছে আৰু সেইবিলাকত আমি শাসক অৱস্থা নাথাকিও যিখিনি আগবঢ়াইছোঁ ৰাজ্যপালৰ পৰা তেনেকুৱা আগবঢ়া আমি একো দেখা পোৱা নাই গতিকে তাতো আমাৰ মানুহখিনি আমাৰ ওপৰত এটা আস্থা আগবাঢ়িছে গতিকে আমি আশা ৰাখিছোঁ ৰাইজ আমাৰ লগত আছে চিনিয়ৰ চিটিজেন হিচাপত ৰাইজৰ কি আহ্বান জনাব বিচাৰি আছে চাওক ৰাজ্যপালৰ শাসন ছেপ্টেম্বৰত শেষ হোৱাৰ কথা মানে শেষ হ'বই এইটো মেণ্ডেটৰী ইয়াৰ পিছত মানে বা ছেপ্টেম্বৰৰ ভিতৰত তেওঁলোকে ইলেকশ্যন পাতিবলৈ বাধ্য কাৰণ চেয়াৰখন খালী হৈ থাকিব নোৱাৰে শাসকটো লাগিবই গতিকে এতিয়া যদি আমাৰ দলৰ পৰা চৰকাৰ গঠন হয় তাৰোপৰি আমি এই 15 বছৰত আমাৰ গোটেই মানে 15 বছৰৰ কাৰণে যিখিনি বাজেট তাৰ 3 ভাগৰ এভাগহে পাইছোঁ 1500 কোটিত আমি 500 কোটি পাইছোঁ তাৰ দ্বাৰা আমি যিখিনি উন্নতি কৰিছোঁ সেয়াও বহুত উল্লেখনীয় গতিকে আমি আশা ৰাখিছোঁ যে চৰকাৰ গঠন হোৱাৰ পিছত আমাৰ যিখিনি কাম আধৰুৱা হৈ আছে বাকী হৈ আছে য'ত আমি ডেভেলপিং কাম কৰিব পৰা নাই সেইবিলাক আমি সম্পন্ন কৰিব পাৰিম বুলি ভাবিছোঁ বা আমি কৰিমেই গতিকে ইয়াত ৰাইজে যদি আমাক সহায় সহযোগিতা কৰে নিশ্চয় আমি তেওঁলোকৰ আধৰুৱা কামটো সম্পন্ন কৰি দিব পাৰিম